নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰেজা আপোনালোকক আসামিজ টেক এণ্ড আৰ্ণ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিব লগা হ'ল কিয়নো আকৌ এটা নটিফিকেশ্যন মই পাইছোঁ আসাম গভৰ্ণমেণ্টৰ এটা ৰিক্ৰুইটমেণ্ট পাইছোঁ 2018 তো বলক তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাওক আৰু এপ্লাই কৰক আৰু কেনে পালে মোক জনাব। এইখিনি আৰু এটা কথা কৈ লওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আসাম ৰাইফলছৰ ৰিক্ৰুইটমেণ্ট ৰেলী ওলাইছে 2018-19 টেকনিকেল এণ্ড ট্ৰেডছমেন ওলাইছে 749টা পোষ্ট আছে আৰু এপ্লাই অনলাইন কৰিব পাৰিব। আপোনাৰ মই এডভাৰটাইজমেণ্টটো মই আপোনালোকক জনাই দিছোঁ কেনেকুৱা ধৰণৰ ইনিচিয়েল ৰেংক আছে, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, কিমান এজ লাগিব আৰু কি লাগিব মই আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চাওক, ইয়াত আসাম ৰাইফলছ 14 লাষ্ট ডেটটো মই কৈ দিছোঁ 14/1/2019 আছে। আপোনালোকে সোনকালে এপ্লাই কৰক। আৰু ইয়াত কেনেকুৱা ধৰণৰ ৰেলীটো হৈছে আসাম ৰাইফলছ টেকনিকেল এণ্ড ট্ৰেডছমেন ৰিক্ৰুইটমেণ্ট ৰেলী 2018-19 কৈছে। নাম্বাৰ অফ পোষ্ট 749টা আছে। আৰু ইয়াত আপোনাৰ কেনেকুৱা ধৰণৰ ৰেংক আছে মই কৈ দিছোঁ। ট্ৰেড আছে হিন্দী ট্ৰেন্সলেটৰ GD2, ইনিচিয়েল ৰেংক আছে আপোনাৰ নাইব ছুবেদাৰ এডুকেশ্যন কোৱালিফিকেশ্যনছ আপোনাৰ লাগিব মাষ্টাৰ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মাষ্টাৰ ডিগ্ৰী লাগিব। তাৰপিছত আপোনাৰ 2 নম্বৰ আহিব ট্ৰেড বিল্ডিং এণ্ড ৰোড। ইয়াত ইনিচিয়েল ৰেংক আছে নাইব ছুবেদাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক হ'লেই হ'ব। আৰু বি নম্বৰত আছে আপোনাৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যনছ ফৰ বিল্ডিং এণ্ড ৰোড। এজ লিমিট আপোনাৰ 18 পৰা 23 বছৰলৈকে দিছে আৰু এইটো মেল আৰু ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব। 3 নম্বৰত আছে ট্ৰেড আছে ষ্টাফ নাৰ্ছ আছে। ইয়াত ফিমেল কেণ্ডিডেটছ অনলি, ইনিচিয়েল ৰেংক নেম ছুবেদাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক হ'লে হ'ব। 3 years ডিপ্ল'মা ইন নাৰ্ছিং, নাৰ্ছৰ 3 বছৰৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব আৰু এজ লিমিট 18 to 25 years। ট্ৰেডত আপোনাৰ ক্লাৰ্ক আছে, বোথ মেল এণ্ড ফিমেল দুয়োটাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইণ্টাৰমিডিয়েট আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট 12+10+2 12 পাছ এক্সামিনেশ্যন ফ্ৰম ৰিকগনাইজ আপোনাৰ 12 পাছ কৰা হ'ব লাগিব। আৰু ইয়াত আপোনাৰ ইনিচিয়েল ৰেংকটো হৈছে হাবিলদাৰ। 5 নম্বৰত আছে ট্ৰেডত আছে পাৰ্চনেল এছিষ্টেণ্ট। এইটো দুয়োটাই মেল আৰু ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব। ইনিচিয়েল ৰেংক আছে ৱাৰেণ্ট অফিচাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ 12 পাছ। তাৰপিছত আপোনাৰ 6 নম্বৰত আছে ট্ৰেড ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেল। ইয়াত আপোনাৰ ইনিচিয়েল ৰেংক আছে ৰাইফলমেন। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ 10 পাছ। ছায়েন্স মেথ এণ্ড ইংলিছ এজ ছাবজেক্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড, এজ লিমিট 18 to 23 years। 7 নম্বৰত আছে ট্ৰেডমেন। লাইনমেন ফিল্ড আছে। ইয়াত অনলি মেল কেণ্ডিডেটছ। ইনিচিয়েল ৰেংক আছে আপোনাৰ ৰাইফলমেন। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ। 8 নম্বৰত আছে ট্ৰেড ৰেডিঅ' মেকানিক আছে। ইনিচিয়েল ৰেংক ৱাৰেণ্ট অফিচাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ হ'লে হ'ব। আৰু 9 নম্বৰত আছে ট্ৰেড আছে আৰ্মোৰাৰ আছে। ইনিচিয়েল ৰেংক ৰাইফলমেন। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ। 10 নম্বৰত ট্ৰেড আছে ভেহিকল মেকানিক আছে। ইনিচিয়েল ৰেংক ৰাইফলমেন। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ। ইয়াত চাওক 11 নম্বৰত আছে ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল। ইনিচিয়েল ৰেংক ৰাইফলমেন। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ। 18 to 23 yearsলৈকে আছে। তো ইয়াত 12 নম্বৰটো আছে। ইয়াত দেখিছে ট্ৰেড আছে ইঞ্জিনিয়াৰ আৰ্টিফিচাৰ আছে। ইনিচিয়েল ৰেংক ৰাইফলমেন আছে। ট্ৰেড আছে ছাৰ্ভেয়াৰ আছে। ইনিচিয়েল ৰেংক হাবিলদাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন 10। 14 নম্বৰ আকৌ ফলষ্টাৰ আছে। ইনিচিয়েল ৰেংক ৰাইফলমেন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ আছে। তাৰপিছত আছে ইলেক্ট্ৰিচিয়ান ৰেংক আছে আপোনাৰ ৰাইফলমেন। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ। তাৰপিছত আছে ব্লেক স্মিথ আছে।
তাত আপোনাৰ ৰাইফলমেন এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ। তাৰপিছত 17 নম্বৰত আছে প্লাম্বাৰ ইনিচিয়েল ৰেংক ৰাইফলমেন এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ। আছে নাৰ্ছিং এছিষ্টেণ্ট হয় ইনিচিয়েল ৰেংক আছে আপোনাৰ ৰাইফলমেন, ইয়াত অকল মেৰে কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ লাগিব। তাৰপিছতে আপোনাৰ অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ান আছে, ইয়াত ইনিচিয়েল ৱাৰেণ্ট অফিচাৰ আছে, 10-12 পাছ লাগিব। ফিজিঅ'থেৰাপিষ্ট আছে, ইয়াত ইনিচিয়েল ৰেংক ৱাৰেণ্ট অফিচাৰ আছে, এডুকেশ্যন কোৱালিফিকেশ্যন 10-12 পাছ লাগিব। ফিজিঅ'থেৰাপিষ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড অফ ইউনিভাৰ্চিটি ডিপ্ল'মা লাগিব। লেবৰেটৰী এছিষ্টেণ্ট আছে, ইয়াৰ ৰাইফলমেন এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'লে হ'ব। এণ্ড বায়'লজি ফ্ৰম এ ৰিকগনাইজ বায়'লজি ছাবজেক্টটো লাগিব। ফাৰ্মাচিষ্ট লাগিব, ইনিচিয়েল ৰেংক ৱাৰেণ্ট অফিচাৰ। চ' আপোনালোকে ইয়াত চাব বহুত ভাগ আছে, আপোনালোকে ইয়াত চাই কৰি এপ্লাই কৰিব। ইয়াতে এক্স-ৰে এছিষ্টেণ্ট আছে, হাবিলদাৰ আছে, ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট আছে, ৱাৰেণ্ট অফিচাৰ। আৰু আপোনাৰ কোৱালিফিকেশ্যন বেছি ইমান নেলাগে, আপোনাৰ 10-12 পাছ হ'লে হৈ যাব। আপোনালোকে চাই চিতি ইয়াত তাৰপিছত আছে ফিমেল চাফাই আছে, ৰাইফলমেন আছে, কুক আছে, ৰাইফলমেন এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ। ইয়াত বহুত আছে, ইয়াত টোটেল 33টা আছে। তাৰপিছত চাফাই আছে, ৱাছাৰমেন আছে, ইনিচিয়েল ৰেংক আপোনাৰ ৰাইফলমেন আছে, এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ লাগিব। বাৰ্বাৰ আছে, ৰাইফলমেন এডুকেশ্যন কোৱালিফিকেশ্যন, ইকুইপমেণ্ট বুট ৰিপেয়াৰ, ইনিচিয়েল ৰেংক আছে ৰাইফলমেন, টেইলৰ। ইয়াত সকলোখিনি আছে, আপোনালোকে চাব। ইয়াত চাই এইটো ৰেলি হ'ব। তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ এটা দিয়া আছে, পে স্কিল এণ্ড আদাৰ এলাউন্সেছ উইল বি এজ এডমিছেবল টু দ্য আছাম ৰাইফলছ পাৰ্চনেল। ইয়াত আপোনাৰ ইয়াত কেনেদৰে এপ্লাই কৰিব লাগিব, ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। চ' আপোনালোকে অতি সোনকালে অনলাইন এপ্লাই কৰক, আৰু এডভাৰটাইজমেণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাই গোটেই চাব পাৰিব। এডভাৰটাইজমেণ্টটো PDF ফাইলটো আপোনালোকে চাব পাৰিব। চ' ভিডিঅ' ইমানেই। আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া হ'ল, তথাপি মই গোটেইখিনি ভালকৈ ক'ব নোৱাৰিলোঁ, আৰু বেছি দীঘলীয়া হৈ যাব, মই বেছি চমুকৈ কৈ থ'লোঁ। তো আপোনালোকে নিজে চাই পেলাই ল'ব, মই আপোনালোকক জাষ্ট ন'টিচটো দিলোঁ। তো ভিডিঅ' ইমানেই, আজিলৈ বাই বাই।